আৰু আজি আমি যিটো ঠাইত উপস্থিত আছোঁ অত্যন্ত এক পবিত্ৰ ঠাই গতিকে এতিয়াই নামটো নকওঁ যেতিয়াই আমাৰ অতিথিজনক লগ পাব তেতিয়াই নামটো মই ক'ব বিচাৰিম গতিকে দৰ্শকসকল গম পাইছে আজি আমি ক'ত উপস্থিত আছোঁ আমি উপস্থিত আছোঁ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় লখিমপুৰত উপস্থিত আছোঁ আৰু আমাৰ লগত উপস্থিত আছে তাৰে এগৰাকী শ্ৰদ্ধাৰ শিক্ষয়িত্ৰী গতিকে বাইদেউ পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ প্ৰথমে আপোনাৰ যদি পৰিচয়টো দি লয় ভাল হ'ব মোৰ শৰীৰৰ নাম ব্ৰহ্মকুমাৰী জন্মনী আৰু মই এই অনুষ্ঠানৰ লগত জড়িত প্ৰায় 17 বছৰৰ পৰাই আছোঁ আৰু সমৰ্পিত ৰূপত মই ইয়াত সেৱা আগবঢ়াই আছোঁ 7 বছৰ হৈছে কণ্টিনিউ যেতিয়া মই ইয়াত কেনেকৈ ভগৱানৰ লগত লগ হ'ব পাৰি বা কেনেকৈ আমি সমাজখনক এটা শ্ৰেষ্ঠ দিশা দিব পাৰোঁ তেনেকুৱা ধৰণৰ এটা সেৱাত নিজৰ জীৱনক উৎসৰ্গা কৰিছোঁ এতিয়া আপোনাক যদি সোধা হয় যে প্ৰজাপিতা ব্ৰহ্মকুমাৰী এই বিষয়টো কি তেতিয়া কি হ'ব আমিও নাজানো আৰু দৰ্শকেও জানিব বিচাৰিব আচলতে আমাৰ এইটো প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় এখন শিক্ষানুষ্ঠানেই হয় আমাৰ এই ঈশ্বৰীয় বিশ্ববিদ্যালয় শিক্ষানুষ্ঠান গোটেই বিশ্বতে মাননীয় প্ৰায় 140খন দেশত আমাৰ এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ শাখা আৰু উপশাখা আছে আমাৰ এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যিটো মেইন আমাৰ হেডকোৱাৰ্টাৰ সেইটো মাউণ্ট আবু ৰাজস্থানত আছে আমাৰ এই বিশ্ববিদ্যালয়ৰ আমাৰ চিফ আছে দাদী জানকী বুলি কয় তেখেতৰ নাম জানকী তেখেতৰ আয়ুস হৈছে 103 বছৰ এতিয়াও জীৱিত তেখেতে দেশ বিদেশত গৈ কেনেধৰণে সমাজক এটা শ্ৰেষ্ঠ কৰিব পাৰোঁ মানুহৰ জীৱনক কেনেধৰণে হীৰাতুল্য কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ সেৱাত তেওঁ নিজৰ জীৱনক উৎসৰ্গা দি আজি প্ৰায় 80 বছৰেই হৈছে তো আমাৰ এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মেইন উদ্দেশ্যটো এইটোৱেই যে কেনেকৈ সমাজত বিয়পি থকা যিবোৰ নাকাৰাত্মক বিচাৰ ধাৰণাবিলাক এইবিলাকক কেনেকৈ পৰিৱৰ্তন কৰি আমি কেনেকৈ মানুহৰ ভাৱনাবিলাকক কেনেকৈ সাকাৰাত্মক কৰিব পাৰোঁ সেইবিলাকৰ ওপৰতে কাম কৰা হয় আৰু বিশেষকৈ আমাৰ এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যিবিলাক ইয়াত বিশেষকৈ আমাৰ কোনো ধৰণৰ ধাৰ্মিক তেনেকুৱা নাই যে কিবা এটা ধৰ্ম বুলি নহয় সকলো ধৰ্মৰ লোকে ইয়াত আহিব পাৰে শিক্ষানুষ্ঠান যিহেতু সকলো ধৰ্মৰ লোকে আহি ইয়াত শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু ইয়াত যোগৰ দ্বাৰা ধ্যানৰ দ্বাৰা কেনেকৈ ভগৱানক লগ পাব পাৰে কেনেকৈ ভগৱানৰ পৰা শক্তি ল'ব পাৰে বা মই কোন হয় মই ক'ৰ পৰা আহিছোঁ মই ক'লৈ যাব লাগিব নিজৰ যিটো উপলব্ধি এইখিনি বিষয়ে আলোচনা কৰা হয় ঠিক আছে বাৰু এতিয়া যদি আপোনাক সোধা হয় যে মানুহৰ মনক কিদৰে শান্তিত ৰাখিব পৰা যাব আপুনি কি ক'ব এই ক্ষেত্ৰত আচলতে মানুহৰ মনটো এতিয়া ঘৰত সকলোৰে মনত কিবা নহয় কিবা কোনোবা নহয় কোনোবা ফালৰ পৰা সকলোৰে মনত এটা নাকাৰাত্মক এটা বিচাৰ থাকে এটা দুখী কিবা এটা অকলশৰীয়া অনুভৱ কৰি থাকে আজি মানুহে পাবৰ কাৰণে বহুত কিছু কৰি আছে কোনোবাই ধনৰ পিছত দৌৰিছে কোনোবাই মন্দিৰৰ পিছত দৌৰিছে কোনোবাই সমন্দিৰ পিছত দৌৰিছে কোনোবাই ভৈৰৱৰ পিছত দৌৰিছে কিন্তু এইবিলাকৰ পিছত মানুহ যিমানেই দৌৰিছে সিমানে এনেকুৱা প্ৰতীত হৈছে যে তেওঁলোক যাতে নেকি নিজৰ ছাঁটোক ধৰিবলৈ গৈছে নিজৰ ছাঁটোক ধৰিবলৈ গ'লে যেনেকৈ ছাঁটো আগবাঢ়ি গৈ থাকে তেনেকুৱা ধৰণৰ হৈছে কিন্তু এইবিলাক বিচৰাটো আমাৰ যিমানেই বেছি হৈছে সিমানে আমি আমাৰ মনৰ যিটো প্ৰকৃত শান্তি সেই শান্তিৰ পৰা আৰু বেছি দূৰ হৈ আছে বস্তুবাদী জগতৰ লগত যিমানে দৌৰিছে সিমানে দুখবোধ দেখা দিছে তো এইবিলাকৰ জৰিয়তে আচলতে প্ৰকৃত শান্তি পাব নোৱাৰি মনৰ শান্তি প্ৰকৃত ইয়াৰ পৰা পাব নোৱাৰি আচলতে আমি এইবিলাকৰ পৰা নিজৰ মনটোক আঁতৰাই প্ৰকৃততে মনৰ আমি শান্তি কেতিয়া পাব পাৰিম যেতিয়া আমি প্ৰথমতে নিজকে জানিব পাৰিম শান্তি কি বস্তু আচলতে শান্তি আমাৰ নিজৰ ভিতৰতে আছে আমি সেইবোৰ বিচাৰি আমি কোনোবা সমন্দিৰ পিছত দৌৰিব নালাগে বা ভৈৰৱৰ পিছত সেইবিলাকৰ পৰা আমাক শান্তি দিব নোৱাৰি আমি নিজক চিনি পাব লাগে প্ৰথমতে আমাৰ ভিতৰৰ শক্তিখিনিক আমি জানিব লাগে যেতিয়া আমি নিজৰ ভিতৰত থকা সেই শক্তিখিনি জানি সেই শক্তিখিনি আমি জাগৃত কৰিব লাগে এতিয়া আপোনাক যদি সোধা হয় যে আপোনাৰ দৃষ্টিত সুখী কোন আৰু দুখী কোন আপুনি কি বুলি ক'ব আচলতে এতিয়া মনৰ আমাৰ যিবোৰ বিশৃংখলতা আচলতে এতিয়া বৰ্তমান সমাজত কি হৈছে সকলোৱে বেলেগক পৰিৱৰ্তন কৰিব বিচাৰে নিজক চাব নোখোজে যে মোৰ ভিতৰত কি অৱগুণ আছে
আচলতে আমি এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ত এইটোৱেই শিক্ষা দিয়া হয় যে প্ৰথমতে নিজক চিনি পোৱা আৰু নিজৰ অৱগুণখিনিক চিনি পোৱা। যেতিয়ালৈকে আমি নিজৰ অৱগুণখিনিক চাই আমি নিজকে পৰিৱৰ্তন কৰাৰ পথত যদি আগ নাবাঢ়ো, তেতিয়া আমি আৰু যিমানেই আনক পৰিৱৰ্তন কৰিব বিচাৰোঁ সিমানেই সমাজত এটা অশান্তিৰ পৰিৱেশ সৃষ্টি হৈ থাকে বা ঘৰখনতে লৈ আমি অকল বেলেগৰ দুখটো চাই থাকিলে আমি ঘৰৰ যিকোনো সমস্যা সমাধান কৰিব নোৱাৰোঁ। গতিকে যিয়ে নিজক পৰিৱৰ্তন কৰিব বিচাৰে, যিয়ে নিজক চেক কৰে, মই ভাবোঁ তেওঁৱেই সুখী হ'ব। আৰু যি সদায় বেলেগৰ দুখবিলাকক বিচাৰি থাকে তেওঁ নিজেও দুখী হ'ব আৰু তেওঁৰ দ্বাৰা গোটেই ঘৰখনো চাগে দুখী হ'ব। খুব ধুনীয়া কথা কৈছে আপুনি, আমাৰ দৰ্শকসকলে অত্যন্ত ভাল পাব আপুনি। আৰু মই আপোনাক সুধিব বিচাৰিছোঁ যে ঈশ্বৰৰ লগত কিদৰে সম্বন্ধ ৰক্ষা কৰিব পৰা যাব, আমি সম্পৰ্কটো কেনেকৈ স্থাপন কৰিব পাৰিম? আপুনি বহুত ধুনীয়া প্ৰশ্ন কৰিছে। সকলোৱে ভগৱানক পাব বিচাৰে বা ভগৱানক চিনি পাব বিচাৰে বা ভগৱানৰ প্ৰতি আমাৰ সকলোৰে বেলেগ বেলেগ ধৰণৰ মতামত আছে। তো ভগৱানৰ লগত আমাৰ বহুত ধুনীয়া এটা সম্বন্ধ আছে। আমি সকলোৱে কওঁ যে হিন্দু, মুছলিম, শিখ, চাই সকলো ভাই ভাই, কিন্তু আজি আমাৰ মাজত যি ভাতৃত্ববোধ থাকিব লাগিছিলে সেইটো নাই। কিয়? কাৰণ আজি আমি নিজকে পাহৰি গৈছোঁ আৰু নিজক পাহৰাৰ লগতে আমি কোন হয়, ক'ৰ পৰা আহিছোঁ, ক'লৈ যাব লাগিব সেই কথাটো আমি পাহৰি গৈছোঁ। প্ৰকৃততে যেতিয়া মই কোন হয়, ক'ৰ পৰা আহিছোঁ সেই কথাটো যদি জানো, তেতিয়া আমাৰ ইয়াৰ প্ৰশ্নৰ উত্তৰটো হ'ব যে প্ৰকৃততে মই এটা এনাৰ্জি হওঁ। এই শৰীৰটো কেৱল মাত্ৰ পৰিচয়ৰ কাৰণে মোৰ যিটো নাম ৰখা হৈছে, কেৱল মোৰ পৰিচয়ৰ কাৰণে, যিটো নেকি আমি কওঁ যে এইটো মোৰ নাম জোনমণি। আৰু আমি হিন্দু, মুছলিম, শিখ, চাই সকলো এক ভগৱানৰে সন্তান বুলি কওঁ। গতিকে সেই ভগৱানৰ লগত আমাৰ পিতা পুত্ৰ সম্বন্ধ আছে। আমি ভগৱানৰ মহিমাত কওঁ ভগৱান সুখৰ সাগৰ, শান্তিৰ সাগৰ, প্ৰেমৰ সাগৰ। তেওঁ সাগৰ হয়, আমি তেওঁৰ সন্তান হয়। গতিকে তেওঁৰ লগত আমাৰ সেই সম্বন্ধটোক আমি চিনি পোৱা নাই যে আমি দেউতাকৰ পৰা তেওঁ সাগৰ হয় আৰু সেই সাগৰৰ পৰা আমি আজিকালি সুখ শান্তিৰ ভিখাৰী হওঁ। আমাৰ দেউতা সুখৰ সাগৰ, শান্তিৰ সাগৰ আৰু আমি তেওঁৰ সন্তান, আমি সুখ শান্তিৰ ভিখাৰী হওঁ। গতিকে আমি যেতিয়া নিজকে চিনি পাওঁ, মই এটা এনাৰ্জি হওঁ, মই এটা শক্তি হওঁ, মই এটা আত্মা হওঁ প্ৰকৃততে। আৰু আত্মা হৈছে অজৰ অমৰ অবিনাশী আৰু এই শৰীৰটো আমাৰ বিনাশী হয়। যিবোৰ এই জীৱিত অৱস্থাতে যিবোৰ আমাৰ সম্বন্ধী আছে বা যিবোৰ সম্পত্তি আছে বা সকলোখিনি আমাৰ নাশৱান হৈ আছে, বিনাশী হয়। কিন্তু ভগৱানৰ লগত আমাৰ যিটো সম্বন্ধ হয় আত্মাটো অজৰ অমৰ অবিনাশী। গতিকে ভগৱানৰ লগত আমাৰ যিটো সম্বন্ধ, সেই সম্বন্ধটো বহুত শ্ৰেষ্ঠ হয়। আৰু ভগৱান যিটো সুখৰ সাগৰ, শান্তিৰ সাগৰ আমি সকলোৱে গাওঁ। আৰু যেতিয়া আমি নিজকে আত্মা বুলি ভাবি, এটা এনাৰ্জি বুলি ভাবি তেওঁৰ লগত সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া তেওঁৰ মানুহৰ সন্তান যেনেকৈ মানুহে হয়, তেনেকৈ আত্মাৰ পিতা পৰমাত্মা ভগৱান এটা এনাৰ্জিয়ে হয়। ময়ো এটা এনাৰ্জি, তেওঁ এটা এনাৰ্জি। আৰু এইটো আমি অনুভৱ কৰিব লাগে যে তেওঁৰ পৰা নিৰন্তৰ এনাৰ্জি আমাৰ সকলোৰে ওপৰত পৰি আছে, কিন্তু তেওঁক আমি চিনি নোপোৱাৰ কাৰণে আমি সেই এনাৰ্জিটো একচেপ্ট কৰিব পৰা নাই। গতিকে যেতিয়া আমি আত্মা পৰিচয়ৰ দ্বাৰা পৰমাত্মাক চিনি পাওঁ, তেতিয়া আমি যিকোনো সময়তে তেওঁৰ সেই এনাৰ্জিখিনি অনুভৱ কৰি আমাৰ সেই হেৰাই যোৱা সুখ, শান্তি, আনন্দ, প্ৰেম, পবিত্ৰতা, জ্ঞান আৰু শক্তি সেইখিনি আমি পুনৰ আকৌ এক্টিভ কৰিব পাৰিম। আচলতে আমি সম্বন্ধীৰ পিছত দৌৰি বা সম্পত্তিৰ পিছত দৌৰি বা মন্দিৰৰ পিছত দৌৰি আমি এইখিনি বস্তু পাব নোৱাৰোঁ। আমি চেল্ফ ৰিয়েলাইজেশ্যনৰ দ্বাৰাই পৰমাত্মাৰ লগত সকলো সম্বন্ধ কৰি আৰু তেওঁৰ পৰা সেই শক্তিখিনি ল'লেই আমাৰ ভিতৰত থকা সেই কমি কমজুৰিখিনি দূৰ হয়। বহুত সুন্দৰ কথা কৈছে, মন সাত কৰি যোৱা কথা কৈছে। আৰু একেবাৰে শেষৰ প্ৰশ্নটো কৰিব বিচাৰিছোঁ আপোনাক যে বৰ্তমান বিশৃংখল সমাজখনৰ কাৰণে, শৃংখলা আনিবৰ কাৰণে সমাজখনত আপোনাৰ বাণী কি হ'ব? মোৰ বাণী এইটোৱে হ'ব যে মই আগতেও কৈছোঁ, যেতিয়া আমি নিজকে পৰিৱৰ্তন কৰিম তেতিয়া বিশ্ব পৰিৱৰ্তনটো নিশ্চিত হ'ম। আৰু যেতিয়া আমি প্ৰকৃততে নিজৰ কমি কমজুৰি, নিজৰ অৱগুণখিনি স্বচিন্তনৰ দ্বাৰা নিজক যদি আমি পৰিৱৰ্তন কৰোঁ, তেতিয়া মই নিজে যেতিয়া পৰিৱৰ্তন হ'ম, মোক দেখি বেলেগো পৰিৱৰ্তন হ'ব আৰু অট'মেটিক আমাৰ সমাজখন পৰিৱৰ্তন হৈ উঠিব। গতিকে এইটোৱে মোৰ সকলোৰে প্ৰতি শুভ কামনা যে আমি নিজক পৰিৱৰ্তন কৰিলে আমি বিশ্ব পৰিৱৰ্তন কৰিব। আপুনি অতি সুন্দৰভাৱে কৈছে। গতিকে ধৰক বাইদেউ, এতিয়া
আমিও ভগৱানৰ কথা জানিব বিচাৰোঁ, ধৰক আমাৰো আত্ম উপলব্ধিৰ প্ৰয়োজন নহয় জানো? এতিয়া আমি সেয়া কৰিবলৈ হ'লে আমি ইয়ালৈ কেনেদৰে আহিব লাগিব, কি কৰিব লাগিব সেই সম্পৰ্কে যদি কয় আমাৰ। ইয়াত আমিতো ভগৱানৰ লগত সকলো সম্বন্ধ স্থাপন কৰিবৰ কাৰণে শিকাওঁ। তো সেইখিনি আৰু ভালকৈ আপুনি কণ্টিনিউ কৰিব বিচাৰে যদি আমাৰ ইয়াত 7 দিনীয়া এটা বিনামূলীয়া কোৰ্চ এটা আছে। 7 দিনীয়া বিনামূলীয়া কোৰ্চ। হয়, কোনো ধৰণৰ আপুনি মূল্য দিব নালাগে। সেই কোৰ্চটো কৰাৰ পিছত ভগৱানৰ পৰা কেনেকৈ এনাৰ্জি ল'ব লাগে সেইটো আমি শিকোৱা হয়, আৰু কমেণ্ট্ৰিৰ যোগেদিও শিকোৱা হয়। কমেণ্ট্ৰিৰ লগে লগে আৰু নিজেও সেইটো অনুভৱ কৰি কৰি তেনেকুৱাকৈ আমি প্ৰেক্টিচ কৰোঁতে ভগৱানৰ লগত আমাৰ বহুত ধুনীয়া এটা সম্বন্ধ হৈ যায়গৈ। এইটো যিটো কোৰ্চটোৰ কথা ক'লে 7 দিনীয়া, কেতিয়াৰ পৰা আৰম্ভ হ'ব? এই কোৰ্চটো কৰিবৰ কাৰণে ৰাতিপুৱা 9টাৰ পৰা 12টা বজালৈকে আৰু আবেলি 3টাৰ পৰা 6টা বজালৈকে মই জিজ্ঞাসুসকলে যেতিয়া সময় পায় তেওঁলোকৰ সময় অনুযায়ী এটা টাইম ফিক্স কৰিব লাগে, আৰু সেই সময়তে আহি তেওঁলোকে কোৰ্চটো গতিকে ধন্যবাদ বাইদেউ। গতিকে দৰ্শকসকলে গম পালে যে এটা বিনামূলীয়া কোৰ্চ দিব। বিনামূলীয়া কোৰ্চটো ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈ আৰু আবেলি 3 বজাৰ পৰা 6 বজালৈ 7 দিনীয়া এটা কোৰ্চ দিব। গতিকে দৰ্শকসকল যদি ইচ্ছুক কোনোবা দৰ্শক আছে, গতিকে আহক, ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ কথা শিকিবলৈ পাব, কিদৰে ঈশ্বৰক পাব পাৰি। গতিকে আজিলৈ আহিছোঁ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ। Thank you for watching. Subscribe our channel. Thank you.